Katappa! Bae matise ho tumak? তো নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম তোমালোকক মোৰ এটা নতুন ভিডিঅ'লৈ আজি আমি পুনৰ কথা পাতিবলৈ আহিছো কেইটামান কলিযুগৰ প্ৰেমিক প্ৰেমিকাৰ ওপৰত বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাইছো গতিকে ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে গতিকে বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব নহলে নহলে কি আকৌ বেলেগ এটা ভিডিঅ' বনাম करना चाहती देख साला ABS एंटी ब्रेकिंग सिस्टम करना चाहती এইটো ভিডিও দেখি বাইক কোম্পানীবোৰৰ চিন্তা কৰিছে চাগে एंटी ब्रेकिंग सिस्टমৰ এনেকুৱা ধৰণৰ ব্যৱহাৰ তেলগো হয়তো ভাবা নাছিলে এতিয়াহে গম পাইছে जोर जोर से बोल के लोगों को स्कीमें बता दे এখন পাতিম বুলি ভাবিছো ভয় লাগে কেলা লগৰ কেইটা যিয়ে বুৱাৰী পাগল অনুভৱী তাৰ লগৰখিনি বুৱাৰী পাগল হোৱাৰ কাৰণে সি নিজে বিয়া পাতা নাই মই বিয়া পাতা নাই ভালে হৈছে এইটো ভিডিও দেখাৰ পিছত বিয়া বাৰ কৰিবলৈ তো মনে নাইকিয়া হৈ গ'ল তাৰ থিংকিংটো ক'ত চাওকচোন बेटे आँखों से तूने ये क्या कह दिया এইবোৰ কলিযুগৰ প্ৰেম যিদৰে বৰষুণ পৰিব ধৰিছে মাটিত যিদৰে মদাহী বেছি হৈছে ভাটিত ঠিক তেনেদৰে কলিযুগৰ প্ৰেমিক প্ৰেমিকাবোৰৰ উৎপাত অলপ বাঢ়ি গৈছে পাহি কোমলীয়া আজি যেন উৰণীয়া বিচাৰি মৰমৰে এই বুকু ৰঙা নীলা উঠৰে পৰ যিটো বয়সত মাকৰ লগত শুব লাগে সেইটো বয়সত ইচোন প্ৰেমিকাৰ লগত শুই আছে হ'ব পাৰে টিপিৰা কিন্তু বস্তু ডাল আছে I feel you, I feel you, I miss you, I miss you, I love. এইটো বয়সত কাপল মোৰ এটা কথাই চিন্তা হয় সি যে ৰাতি বিছনাত মুতে সেয়া কাপোৰবোৰ ৰাতিপুৱালে সি নিজে ধুৱে নে মাকে ধুই দিয়ে क्या सोच है रे तेरी मानना पड़ेगा এইটো ভিডিও দেখাৰ পিছত মোৰ কেইটামান 24 বছৰীয়া ডেকা ল'ৰাৰ লগৰ আৰু নাথাকিব চাগে আৰু জানে মেৰি এইটো কি এইটো কৰ পৰিৱেশ এইটো কৰ পৰিৱেশ এইটো হৈছে অসমৰ পৰিৱেশ মে তেৰা হুঁ হঞ্জি তেৰা तू कर लायकी মেনু প্যাৰে बस तेरे नाम আচলতে জীৱন হলে এনেকুৱা হ'ব লাগে ভগৱানে আমাক চব দিলে ধন দিলে মন দিলে কিন্তু এনেকুৱা এটা লাইফ নিদিলে আৰু দুখবোৰ যদি এনেকুৱা হয় লাইফত তেতিয়াহ'লে আমি বটলেই খাব লাগিব বটল অতি সুন্দৰ अपने को सिर्फ पानी निकाल এটা এই ফাকুৱাৰ পিচকাৰী খেলা নিচিনা লাগে নাই নে এনেকেও ফাকুৱা খেলে নে सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ रुको जरा सबर करो और এইকেইটা কুকুৰ নেকি বে কি
কৈ আছে শুনিয়ে আছে নে চেলেকিয়ে আছে এইটো কেনেকুৱা ধৰণৰ প্ৰেম গতিকে বন্ধুসকল আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে তেন্তে লাইক কৰক কমেন্ট কৰক শ্বেয়াৰ কৰক কিন্তু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব